এভৰিৱান আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে মই মৌচুমী বৰা আজি আপোনালোকক দেখাম আমাৰ অসমৰ ভাইৰেল ককা এয়া ককাক আজি লগ পালোঁ আমাৰ ককাক সকলোতে চিনি পায় ককা কি ক'ব কেনেকুৱা লাগিছে বঢ়িয়া ভাইৰেল ককা বুলি ক'লে আপোনাকে চিনি পায় ককা নামটো গোবিন্দ হাজৰিকা অঁ ককা ঘৰ এখন বৰঘূৰি সোলেঙিত এখন ভোলাগুৰি বাগানত অঁ দুখন ঘৰ বা এতিয়া বিয়া পাতিলে নে নাই হা বিয়া মই গৃহ সংসাৰ কৰাই নাই অঁ আকৌ দেখোন মই পাইছিলোঁ আপুনি বিয়া পাতিলে ল'ৰা এটা ছোৱালী এজনী অঁ তেতিয়াহ'লে বিয়া পাতিলে পাতিলোঁ অঁ গৃহ সংসাৰ নকৰিলে মানুহ থাকে নেকি অঁ আপুনিহে কৈছে নাই পতা বুলি মিছাকৈ ক'লে মানে এই মা চোৱা অঁ মই ভাইৰেল কৰিবলৈ যাওঁ অঁ মোক সোধে অঁ আপুনি কেইজনী আনিছে অঁ মই কওঁ কেলৈ 4জনী আনিছোঁ অঁ এইবোৰ সুধিব লাগেনে এইটো সুধিব নালাগে বাৰু কি সুধিব লাগে অঁ নালাগে বাৰু কথা হা অঁ কিন্তু কেইজনী মাইকী আনিলে এইটো সুধিব লাগেনে অঁ কিন্তু ককা মানে চবেই এতিয়া চিনি পায় আপোনাৰ কথা জানিব বিচাৰে সেইটো কাৰণেহে এতিয়া আপোনাৰ কথা চবেই জানিব বিচাৰি আছে ককা সেইটো আপোনাৰ এটা গৌৰৱৰ কথা কিন্তু আপুনি বিয়া পাতিছে নাই সোধাটো এটা গৌৰৱৰ কথা ক'বলৈ পাইছে এতিয়া যে বাল্য বিবাহ যে হৈছে আপুনি ছাপোৰ্ট কৰিছেনে নাই কৰা মই ছাপোৰ্ট কৰিছোঁ বাল্য বিবাহ তাৰ নিচিনা মৰম চেনেহ নাই ছোৱালী ঘৰত বুঢ়ী হ'ব ল'ৰা ঘৰত বুঢ়া হ'ব টকাৰ লোভত বিয়া দিব তাৰপিছত এই বাল্য বিবাহ তাৰ মানে ছোৱালী কন্যাকাল হ'ল ল'ৰাৰ যৌৱন হ'ল তাৰপিছত বাল্য বিবাহ হ'ল তেওঁলোকৰ চেনেহটো বেলেগ থাকিব বাল্য বিবাহ চেনেহ বেলেগ আছে বা ককা এতিয়া বেলেগ আইতালৈ ফোন কৰে নে নকৰে বেলেগ আইতা নকৰে বা ককাবিলাকৰ দুজনী অনা সেইটো বেলেগ মাতৃ গোবৰ একবাৰ মাতা এবাৰ জন্ম দিয়ে যেনিবা কেলা 3জনী আনিলো আই মোৰ ঘৰা হাই চেণ্ডেল পিন্ধা ধুনীয়া ড্ৰেছ পিন্ধা কেনেকুৱা যেনিবা এজনী আনিলো শান্তি দিবনে মই তাক কলিজা খাব শুনা আজি 1 কেজি চাউলত 50 টকা 1 লিটাৰ মিঠাতেল মানুহে খাব নোৱাৰা হ'ল 1 কেজি আলু গেলা 25 টকা শাক খাদি খাব নোৱাৰা হ'ল মাছ মাংস খাব নোৱাৰা হ'ল হা কিয় মোৰ দিনত আছিলেনে কংগ্ৰেছৰ দিনত আছিলেনে সত্য ক'বা কাৰা আছিলেনে আপুনি মানে কংগ্ৰেছক ছাপোৰ্ট কৰে কংগ্ৰেছ এতিয়া নহয় মা কংগ্ৰেছে ভাৰত স্বাধীন কৰা কংগ্ৰেছ এতিয়া আলৰ পাৰ্টি 12 পাৰ্টি এজিবি পাৰ্টি ভিজিবি পাৰ্টি কেলা হেণ্ড পাৰ্টি বিশ্বকৰ্মা ডাঙৰীয়া তেতিয়া কমাই পৰি সেৱা কৰিছোঁ হেমন্ত বিশ্বকৰ্মা ডাঙৰীয়া তেখেতক মহিলা কংগ্ৰেছৰ শিতানত তৰুণ গগৈ ডাঙৰীয়া আৰু যেতিয়া ৰিপুণ এইটো যেতিয়া আছিলে তেওঁ ঘৰত বহি আছিলে তেতিয়া তেওঁক ডাঙাই আনিলে তেওঁ এজন শিক্ষিত গুৰু ব্ৰহ্মতে তেওঁৰ গাত আছে তেওঁ ব্ৰাহ্মণ যেতিয়া ডাঙাই আনিলে আনে শিক্ষামন্ত্ৰীৰ দায়িত্ব দিলে নহ'লে MLA এডাল বনাব পাৰিলেহেঁতেন শিক্ষামন্ত্ৰীৰ দায়িত্ব কিয় দিলে দেখিছে মানুহজনৰ অভিজ্ঞতা আছে অভিজ্ঞতাৰ কাৰণে পাইছে ন অভিজ্ঞতা আছে কিন্তু তেখেতে পিছত কি কৰিলে কি কৰিলে মুৰ্গী পুকুৰত কেইবাৰ কৰিলে কেলা
কিয় পাহৰিলে আজি সময়ত কিয় পাহৰিলে কি মাটি গৰ্ভত এবাৰ জন্ম হৈছোঁ নে 10 বাৰ হৈছোঁ মতা পুৰুষ হ'লে এক জেগাত থাকিব না যিবিলাক পকা ঘৰ দিছে নাইকা গৰীবক চব আধৰুৱা হৈ আছে চব আধৰুৱা হৈ আছে কেলা এই ঘৰবোৰ জবৰদস্ত বনাই যাব লাগে কেলা থাকি যাব লাগে পৰ্যায় কষ্ট নোপোৱাকৈ হয়নে হয়নে এইবিলাক নখোৱা হ'ব নে গু খোৱা হ'ব কেলা এই ঘৰবিলাক যিব পৰা ঘৰ মানুহে কয় চৰকাৰে দিছে মানিছোঁ মই চৰকাৰে দিছে চৰকাৰ বাপেকৰ ঘৰ পৰা দিছে নেকি মই সুধিছোঁ হা পৰ্যায় ব্ৰহ্মতে ই ভাইৰেল ককাকে হাঁহিটো হ'ব বাই 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 এই মা বাই বাই